हेलो गाइस बहुत दिन धरि भिडिओ बना नाई आहिलो আজি भिडिओ बनाবলৈ আজি কম আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিষয়ে যিয়ে একো বুজি নাপায় কেৱল সাম্প্ৰদায়িক কাজিয়া লগাই থাকিবলৈ চেষ্টা কৰি থাকে আৰু নিজৰ ভোট বেংক ভৰ্তি কৰিব বিচাৰে আপাৰ আসামৰ লৰাবোৰে বোলে ওলাই আহিলে অসমৰ পৰা মিয়া হেক কৰিব মই ভাবো মিয়াৰ এটা বালো চিংবা নোৱাৰে কি মিয়া মিয়া কৰি থাকে মিয়া কেকো কৰিব নোৱাৰে এটা বালো চিংবা নোৱাৰে আৰু সব হিন্দু মুছলমানক কাজিয়া লগাই মন্ত্ৰীবোৰে নিজক প্ৰটেকশ্যন লৈ মিলিটাৰী প্ৰটেকশ্যন লৈ নিজে আৰামত বহি থাকিব আৰু কাজিয়াবোৰ চাই থাকিব আৰু নিজে এনজয় কৰি থাকিব মৰিলে কোনে মৰিব হিন্দু লৰাবোৰে মৰিব আৰু মুছলিম লৰাবোৰে মৰিব ইহঁতৰ একো নহয় কাৰোবাৰ সন্তান যাব কাৰোবাৰ হামি যাব এনেকৈ যাই থাকিব চাওক মন্ত্ৰীবিলাকৰ একো লছ নহয় লছ হ'ব ৰাইজৰ আপোনালোকে বুজি নাপায় চাওক ভোট বেংকৰ কাৰণে আপোনালোকক মানে সান্তনা দিবৰ কাৰণে যে মিয়া মিয়া কৰি থাকে আৰু লছটো কাৰ হয় ৰাইজৰ আপোনালোকে হিন্দু মানুহবিলাকে ভাবি থাকে যে মুছলিম মানুহবোৰ অসমৰ পৰা গুচি গ'লে আমি শান্তিত থাকিম কিন্তু চাওক পূৰ্বক মুখ্যমন্ত্ৰীৰ কথা শুনি আপোনালোকৰ একো লাভ নাই নিজৰ কৰ্ম নিজে কৰক আৰু এইবিলাকৰ কথা শুনি লাভ নাই সিহঁত তুলনা দিবই আৰু হিন্দু মুছলমানৰ ভিতৰত কাজিয়া লগাব বিচাৰিব এইবিলাক লাভ নাই লছ হ'লে ৰাইজৰে হ'ব আৰু এটা কথা মই লক্ষ্য কৰি আহিছোঁ সৰুৰ পৰা যে মিয়া মিয়া যিজন মন্ত্ৰীয়ে কৰে সেই মন্ত্ৰীজনক হিন্দু মানুহবোৰে ভাল পায় কিন্তু ভাল পাই কিবা মিয়াৰ কিবা ক্ষতি কৰিব পাৰিছে নেকি আৰু মিয়ানো কোন বাৰু অসমত ভোটাৰ অধিকাৰ থকা সকলোৱে অসমীয়া আপোনালোকে হয়তো পাহৰি যায় নেকি ভাৰতবৰ্ষত যিমানেই চেষ্টা কৰক নহয় যে মুছলিমক দমন কৰিম একো বালো ছিঙা নাযায় মুছলিমৰ ৰাস্তাত মুছলিম থাকিব হিন্দু ৰাস্তাত হিন্দু থাকিব যিমান ধৰ্মাৱলম্বী মানুহ আছে সকলো ৰাস্তাত নিজৰ থাকিব নিজৰ কৰ্মত নিজে ব্যস্ত থাকক সকলোকে শান্তিত থাকিবলৈ দিয়ক আৰু যিজন দলে আপোনাৰ সাম্প্ৰদায়িক কাজিয়া লগাব বিচাৰে সেইটো দলৰ পৰা বিচ্ছিন্ন হৈ যাওক আৰু যিটো দলে আমাক সকলোকে একলগ গোট কৰি ৰাখিব সেই দলৰ লগত আপোনালোকে সকলোৱে একলগ হৈ কাম কৰক আৰু সেইটো দলক চৰকাৰ বনাওক মই এইখিনি কৈ মোৰ কথা শেষ কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আপোনালোকৰ বাবে যাতে আৰু দুই এটা কথা ক'ব পাৰোঁ এনেকৈ